নমস্কাৰ। মহাকবি কালিদাসৰ সৃষ্টি মেঘদূত কাব্য। এই মেঘদূত কাব্যখন এখন খণ্ডকাব্য বা ইয়াক দ্ৰুতকাব্য হিচাপেও জনা যায়। মহাকবি কালিদাসে যক্ষ আৰু যক্ষিণীৰ প্ৰেম বিৰহৰ কথা এই কাব্যখনত সুন্দৰভাৱে বৰ্ণনা কৰিছে। যক্ষ হ'ল কুবেৰৰ ঘৰত কাম কৰা এজন লগুৱা। তেওঁ নৱবিবাহিত পত্নীৰ মৰম স্নেহত তেওঁ সদায় ডিউটিলৈ দেৰিকৈ যোৱা হ'ল। আৰু এই কথাটো কুবেৰে লক্ষ্য কৰিলে। যিসকল আমাৰ নৱবিবাহিত ব্যক্তি তেওঁ জানে পত্নীক এৰি যোৱাটো কিমান টান। গতিকে যক্ষই দেৰিকৈ কৰ্তব্যস্থলীত উপস্থিত হোৱা হ'ল। আৰু সেই দোষৰতে কুবেৰে যক্ষক এবছৰ নিৰ্বাসন দি দিলে। মালিকৰ আদেশ, গৰাকীৰ আদেশ মানিবই লাগিব। কিন্তু যিজন ব্যক্তিয়ে অলপ সময়ো নিজৰ পত্নীক এৰি থাকিব নোৱাৰে, সেইজন ব্যক্তি এবছৰ কেনেকৈ থাকিব? তেওঁৰ ঘৰ অলকাপুৰীত। আৰু তেওঁক নিৰ্বাসন দি দিলে ৰামগিৰি পৰ্বত। অলকাৰ পৰা ৰামগিৰি পৰ্বত বহু দূৰ। গতিকে কোনো ধৰণৰ খবৰ দিয়া সুবিধা নাই। ঘৈণীয়েকৰ একো খবৰ জনাব পৰা নাই, তেওঁ কুশলে আছেনে। তেওঁৰ খবৰো এওঁ পোৱা নাই, এওঁৰ খবৰো তেওঁ পোৱা নাই। 4 মাহ অতিক্ৰম হ'ল, বৰ্ষাকাল আৰম্ভ হ'ল। আকাশেৰে কলা এটুকুৰা মেঘ আহি থকা দেখি তেওঁৰ প্ৰেম জাগৃত হ'ল। আৰু প্ৰেম বিৰহত ৰহিব নোৱাৰি তেওঁ সেই মেঘ টুকুৰাক মাত লগালে। মহাকবি কালিদাসে সুন্দৰভাৱে শ্লোকৰ জৰিয়তে উপস্থাপন কৰিছে। কুবেৰে নিৰ্বাসন দিয়া সেই যক্ষই তেওঁৰ পত্নীৰ প্ৰেম বিৰহত মেঘক দূত হিচাপে গৈ তেওঁৰ খবৰটো দিবলৈ অনুৰোধ কৰিছে। জাতং বংশে ভুৱন বিদিতে পুষ্কৰা বৰ্তকা নাম জানামিতং প্ৰকৃতি পুৰুষং কাম ৰূপ মোহনম তেনাৰ্থিত্বং তৈ বিধিবচা দুৰবন্ধুগত অহম জাস্না মঘাবৰমধি গুণে ন অধমে লব্ধ কামা। হে মেঘ, তুমি বিখ্যাত পুষ্কৰাবৰ্তক নামৰ বংশত জন্ম, যি সমস্ত ত্ৰিভুৱনে জানে। ইমান বিখ্যাত বংশত তুমি জন্ম, তুমি উত্তমজন। গতিকে তুমি অলকাপুৰীত যাই, মোৰ ঘৰ অলকাপুৰী, তাৰ মোৰ পত্নী আছে, মোৰ পত্নীক তুমি চিনি নোপোৱা। কিন্তু যিগৰাকী তিৰোতাই ঘৰৰ পৰা আউলি বাউলি চুলি হৈ কান্দি কাটি পদূলিলৈ ঘনাই ঘনাই ওলাই আহি চাই থাকে, সেইগৰাকীয়ে মোৰ পত্নী অভাগিনী। গতিকে তাইক মই কুশলে থকা বুলি খবৰটো দিবা, আৰু তাইৰ খবৰটো মোক তুমি জনাবা। এইকাৰণে তোমাক কৈছোঁ যে তুমি উত্তমজন। যদি উত্তমজনৰ ওচৰত খুজিও ব্যৰ্থ হোৱা যায়, তথাপিও উত্তম। আৰু অধমজনৰ ওচৰত খুজি যদি বহুত বস্তুৱে পোৱা যায়, ন অধমে লব্ধ কামা, তথাপিও তেওঁৰ পৰা সেই বস্তুটো কামনা কৰিবলৈ হাক দিছে, খুজিবলৈ হাক দিছে। অধমজনক যদি খুজি হাজাৰ বিজাৰ বস্তু পোৱা যায়, সেই বস্তুৰ জৰিয়তে একো কামত নাহে। আৰু উত্তমজনৰ ওচৰত যদি খুজি বিফল হোৱা যায়, সেইটোৱে শ্ৰেষ্ঠ। অৰ্থাৎ সৎ লাইনেদি, সৎ ৰাস্তাত থাকি যদি ব্যক্তিজন বিফল হয়, আৰু অসৎ ৰাস্তাত থাকি বা অসৎ ৰাস্তাইদি তেওঁ যদি সফলতা অৰ্জন কৰে, সেই সফলতাতকৈ সৎ ৰাস্তাত থাকি বিফল হোৱা ব্যক্তিজন হাজাৰ গুণে শ্ৰেষ্ঠ। সেইকাৰণে হে মেঘ, সফলতা লাভ কৰা উচিত নহয় অধমজনক খাটনি ধৰি, বিফলতাই লাভ কৰা উচিত মহৎজনক উপাসনা কৰি। অধমজনক খাটনি ধৰি সফলতা লাভ কৰাতকৈ মহৎজনক উপাসনা কৰি বিফল হোৱা হাজাৰ গুণ শ্ৰেষ্ঠ। গতিকে হে মেঘ, তুমি মানস সৰোবৰ হৈ যাবা, তাতে এটা লাভ হ'ব। মানস সৰোবৰৰ অপূৰ্ব দৃশ্য তুমি উপভোগ কৰি যাবা, আৰু তাত এটা চুমা খাই যাবা, অৰ্থাৎ এজাক বৰষুণ দি যাবা। আৰু মোৰ পত্নীক মই কুশলে থকাটো জনাবা, আৰু পত্নীৰ কুশল বাৰ্তাটো মোক আহি তুমি জনাবা। এইখিনি কথা যক্ষৰ যিটো প্ৰেম বিৰহ, এই প্ৰেম বিৰহটো মহাকবি কালিদাসে ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে। আৰু সেই উপস্থাপনৰ যিটো তেওঁৰ শৈলী, বৰ সৌন্দৰ্য, বৰ ধুনীয়া, উত্তম। গতিকে মহাকবি কালিদাসৰ এই সৃষ্টি মেঘদূত কাব্য, অৰ্থাৎ ক্লাউড মেছেঞ্জাৰ,
এইটো প্ৰেম বিৰহৰ কাহিনী। ধন্যবাদ।